Hey friends, good morning and welcome back to my YouTube channel. Namaskar, মোৰ YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰেচিপি লৈ আহিছো মানে পেৰা বনাবলৈ লৈছো। আসলতে আজি ৰেচিপি বুলি নহয় মানে মই এনে বনাবৰ ইচ্ছা গৈছে। তো বনাম বুলি ভাবিছো আৰু বনাও এতিয়া। মই বনোৱা নাই আজিলৈকে গতিকে আজি বনাইছো কি হয় কি নহয় নাজানো। হয়তো ভাল নহবও পাৰে। তো চাই থাকক ভিডিঅটো কেনেকৈ বনাওনো মই আজি প্ৰথম মই পেৰা বনাবলৈ ব্যৱহাৰ কৰিছো এয়া পাউডাৰ গাখীৰ এভৰিডে মই পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছো আপোনালোকে যিকোনো ধৰণৰ পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰে মই এভৰিডে পাউডাৰ গাখীৰ 3 পেকেট ব্যৱহাৰ কৰিছো এক কাপ হল 10 টকীয়া পেকেটটো আৰু এয়া চেনি অলপ আধা কৰিছো অকমান আৰু এয়া ব্যৱহাৰ কৰিছো গৰু ঘিউ আপোনালোকে বাটাৰো ব্যৱহাৰ কৰিব পাৰে এয়া গাখীৰ গৰু গাখীৰ আধা কাপ ব্যৱহাৰ কৰিছো আপোনালোকে আৰু চাই থাকক ভিডিঅটো এতিয়া মই বনাম আৰু এতিয়া মই এইখিনি দি দিছো ঘিউখিনি দি দিছো অকমান গৰম মই গেছটো একেবাৰে লো ফ্লেমত ৰাখিছো একদম কম তাতে মই গাখীৰখিনি দি দিছো এইখিনি গাখীৰখিনি অকমান মানে এইখিনি অকমান ইয়াতে গৰম হ'বলৈ দিছো কুহুমীয়া গৰম হ'বলৈ দিছো আৰু মই এতিয়া পাউডাৰ গাখীৰখিনি ইয়াত এড কৰি দিছো মোবাইলত দি দিয়ে নহয় তারা ভিডিও বনায় আছে ৰখাচোন এতিয়া মই ইয়াতে চেনিখিনি এড কৰিম এইখিনি লৰাই আছো এটা ধৰিবলৈকে দিগদাৰ হয় নহয় খিনি এনেকৈ লৰাই থাকিব লাগিব অলপ সময় আৰু এয়া এনেকুৱা কৰি দি পুৰা ডাঠ কৰি পেলাব লাগিব এইখিনি হৈ গৈছে মই নমাই দিম এইখিনি চব মিক্স কৰি কিনে কাঢ়ি দিলোঁ কাঁহীখনত ডিছখনত কাঢ়ি দিলোঁ আৰু অলপ পিছতে মুঠি মুঠি কৰি দিব পৰা হ'ব এইখিনি
আচলতে মই আজি প্ৰথম বনাইছোঁ যে সেইবাবে সিমানটা ভাল নাই হোৱা। আগতে এদিনো বনাই পোৱা নাই। মই এইখিনি ভিডিঅ' মানে গোল গোল কৰি আছোঁ। মই সৰু সৰু কৰিছোঁ। আপোনালোকে যিমানটো চাইজত দিব পাৰে সিমানটো চাইজতে বনাব পাৰিব। এইটো চাওকচোন। মই প্ৰথম বনোৱাৰ কাৰণে ৰঙা হৈ পৰিলে। মই ভালকৈ যিহেতু বনাব নোৱাৰিলোঁ, গতিকে ৰঙা হৈ গ'ল। আপোনালোকে যদি আগত বনাইছেও পেৰা, তেনেহ'লে আৰু ভালকৈ বনাব পাৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবা মোৰ চেনেল নতুন হয়।